নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ লগত সমান্তৰ প্ৰগতিৰ বেছিক কনচেপ্টটো আৰু এনতম পদৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি মই এটা নতুন টপিক সমান্তৰ প্ৰগতিৰ প্ৰথম এনটা পদৰ যোগফলৰ বিষয়ে আলোচনা কৰিম। চাবা, প্ৰথম এনটা পদৰ যোগফল, প্ৰথম এনটা পদৰ যোগফল। আমি কি পাইছিলোঁ? সমান্তৰ প্ৰগতিৰ পদবিলাকৰ বিষয়ে অলপ আলোচনা কৰিছিলোঁ। তাত মই প্ৰথম পদটো পাইছিলোঁ এ, ছেকেণ্ড পদটো পাইছিলোঁ, দ্বিতীয় পদটো আছিলে এ প্লাছ ডি, তৃতীয় পদটো আছিলে এ প্লাছ টুৱাইছ ডি, এনেকৈ গৈ গৈ একদম লাষ্টৰ অন্তিম পদটো আহে এ প্লাছ এন মাইনাছ ওৱান ইনটু ডি। এতিয়া প্ৰথম পদটো এ, ছেকেণ্ড পদটো হৈছে এ প্লাছ ডি, থাৰ্ড পদটো হৈছে এ প্লাছ টুৱাইছ ডি, আৰু একদম লাষ্টৰ পদটো হৈছে এ প্লাছ এন মাইনাছ ওৱান ইনটু ডি। এইবিলাক আছিলে কি আছিলে? সমান্তৰ প্ৰগতিৰ পদ। এতিয়া আমি কি কৰিব লাগে? এই সমান্তৰ প্ৰগতিৰ এই পদবিলাকৰ যোগফলটো লাগে উলিয়াব। এই সমান্তৰ প্ৰগতিৰ কি উলিয়াব লাগে? যোগফল। হ'ল, মই কেনেকৈ উলিয়াম সেইটো তোমালোকে ভালদৰে মন কৰিবা। মই এই গোটেই যোগফলটোক এছ বুলি কৈ দিলোঁ। এছ, গোটেই মই যোগফলটো কি বুলি ক'লোঁ? এছ। মই চাবা, এই গোটেই যোগফলটোক মই যদি ওলোটাকৈ লিখি দিওঁ, পদবিলাক যদি মই ওলোটাকৈ লিখোঁ, মানে লাষ্টৰ পৰা যদি লিখোঁ এ প্লাছ এন মাইনাছ ওৱান ইনটু ডি, এনেকৈ গৈ গৈ কি হ'ব? এনেকুৱা লাষ্টৰ পৰা লিখিছোঁ মই পদবিলাক। পদবিলাক মই কি কৰিলোঁ? প্ৰথম পদৰ পৰা লাষ্ট এনতম পদলৈকে আছিলে, মই ছেকেণ্ডটো কি কৰিলোঁ? এনতম পদৰ পৰা প্ৰথম পদটোলৈকে লিখিলোঁ ওলোটাকৈ। এতিয়া মই যোগ কৰোঁ। চাবা, এছ প্লাছ এছ কিমান হয়? টুৱাইছ এছ। ইয়াৰ প্ৰথমতে থকাটো ফাৰ্ষ্ট টাৰ্মটো, আৰু ওলোটাকৈ লিখোঁতে ফাৰ্ষ্ট টাৰ্ম কোনটো হয়? এইটো। মই এই দুইটা যদি যোগ কৰোঁ, দুইটা যোগ কৰিলে কিমান হয়? টুৱাইছ এ প্লাছ এন মাইনাছ ওৱান ইনটু ডি। আকৌ ইয়াৰ ছেকেণ্ডটোৰ লগত এইটো যদি মই যোগ কৰোঁ, তাতো কিমান হ'ব? ছেম হ'ব, টুৱাইছ এ প্লাছ এন মাইনাছ ওৱান ইনটু ডি। আমি প্ৰত্যেক ক্ষেত্ৰতে আমি ইয়াৰ যোগফলটো কিমান পাম? টুৱাইছ এ প্লাছ এন মাইনাছ ওৱান ইনটু ডি। এতিয়া এনেকুৱা পদ কেইটা আছিলে? এনেকুৱা পদ কেইটা আছিলে? এনটা। এনেকুৱা যোগফল আমি কেইটা পাম? এনটা পাম। এনেকুৱা আমি যোগফল কেইটা পাম? এনটা। যদি আমি যোগফলটো এনটা পাওঁ, তেতিয়াহ'লে ইয়াত কি হ'ব সেইটো চাবা। এটা মন কৰিবা, তোমালোকৰ ওচৰত যেনিবা এতিয়া পাঁচটকীয়া মুদ্ৰা পাঁচটা আছে। মই কি কৰোঁ? তোমালোকক কৈছোঁ, তোমালোকৰ ওচৰত পাঁচটকীয়া মুদ্ৰা পাঁচটা আছে। পাঁচটকীয়া মুদ্ৰা কেইটা আছে? পাঁচটা। এই পাঁচটকীয়া মুদ্ৰা পাঁচটা মই যোগ কৰিব লাগে। যোগ কৰিলে কিমান হ'ব? 25, 25 টকা। এই 25 টকাটো মই এনেকৈ লিখিব পাৰোঁনে? পাঁচটকীয়া মুদ্ৰা কেইটা? পাঁচটা। 5 5 গুণ 25। ছেম টাইপত মই ইয়াত টুৱাইছ এ প্লাছ এন মাইনাছ ওৱান ইনটু ডি, এনেকুৱা কেইটা আছে? এনটা আছে। যদি এনেকুৱা এনটা থাকে, তাক মই তেতিয়াহ'লে এনেকৈ লিখিব পাৰিমনে? এন ইনটু টুৱাইছ এ প্লাছ এন মাইনাছ ওৱান ইনটু ডি। তেতিয়া তাক মই কেনেকৈ লিখিব পাৰিম? এই টাইপত। মানে কিমান হ'ল? টুৱাইছ এছ ইজ ইকুৱেল টু এন প্লাছ টুৱাইছ এ প্লাছ এন মাইনাছ ওৱান ইনটু ডি। মই তেতিয়া ইয়াৰ পৰা এছ ইকুৱেল টু কি লিখিব পাৰিম? এন বাই টু টুৱাইছ এ প্লাছ এন মাইনাছ ওৱান ইনটু ডি। হ'ল, এইটোৱে হৈছে কি হ'ল? সমান্তৰ প্ৰগতিৰ প্ৰথম এনটা পদৰ যোগফল। যোগফল কি? এন বাই টু
twice a plus n minus 1 into d. ইয়াত n হৈছে পদৰ সংখ্যা, a হৈছে প্ৰথম পদ আৰু d হৈছে ইয়াৰ সাধাৰণ অন্ত। এই যেটো ফৰ্মুলা পালো, এই ফৰ্মুলা মই আকৌ বেলেগ এটা ধৰণেও লিখিব পাৰিম, সেইটো মন কৰিবা। আমি ইয়াত কি পালো, s equal to n/2 twice a plus n minus 1 into d. ইয়াক মই কেনেকেনো বেলেগ ধৰণে লিখিম চাবাচোন, n/2 এই twice এটো যে আছে তাক মই a plus a পাই লিখিব, কি বুলি লিখিব twice এটো a plus a, বাকিখন যেনেকৈ আছে মই তেনেকৈ লিখিলো n minus 1 into d। এটা ইয়াৰ পৰা ইয়ালৈকে a plus n minus 1 into d, a plus n minus 1 into d মানে এটা কাৰ ফৰ্মুলা হয়, nতম পদ বা অন্তিম পদ, তাক তুমি a n বুলি লিখি দিব পাৰা। মানে আমাৰ এইটো কি পদ পালো, এটা s উলিয়াবৰ কাৰণে n টা পদৰ যোগফলৰ এটা ফৰ্মুলা হৈছে s equal to n/2 twice a plus n minus 1 into d, আৰু অন্য এটা হৈছে n/2 a plus an, হল প্ৰথম পদ প্লাস অন্তিম পদ। ইয়াক মই কেতিয়া ইউজ কৰিম, ইয়াক মই ইউজ কৰিম যদি তোমাৰ ওচৰত প্ৰথম পদটো দিয়া থাকে আৰু যদি অন্তিম পদটো থাকে, তেতিয়াহ'লে মই ইয়াক ইউজ কৰিম। অকণমান চিম্পল হ'ব। যদি তোমাৰ ওচৰত প্ৰথম পদ থাকে, পদৰ সংখ্যা থাকে আৰু সাধাৰণ অন্ত থাকে, তেতিয়া ইয়াক ইউজ কৰিম। হল প্ৰথম পদ আৰু সাধাৰণ অন্ত থাকিলে এইটো ফৰ্মুলা এপ্লাই কৰিম। যদি তোমাৰ ওচৰত প্ৰথম পদ আৰু অন্তিম পদ থাকে, তেতিয়াহ'লে মই কাক ইউজ কৰিম, ইয়াক ইউজ কৰিম। হল এতিয়া মই কেইটামান এক্সাম্পল চেক কৰোঁ কেনেকেনো এই ফৰ্মুলা দুটা এপ্লাই কৰিব পাৰিম। মই এতিয়া এটা এক্সাম্পল লৈছোঁ, এটা সমান্তৰ প্ৰকৃতি লৈছোঁ। ফাৰ্ষ্ট সমান্তৰ প্ৰকৃতিটো আছে 8 3 - 2 এনেকৈ। হ'ল আমাক এইটো সমান্তৰ প্ৰকৃতিৰ ক্ষেত্ৰত প্ৰথম 22টা পদৰ যোগফলটো উলিয়াব লাগে। S22 মানে প্ৰথম 22টা পদৰ যোগফলটো উলিয়াব লাগে। ইয়াক মই কেনেকৈ উলিয়াম সেইটো মন কৰিবা। মই ইয়াৰ পৰা কি পাম, প্ৰথম পদটো পাম a পাম, a কিমান পাম 8, আৰু d টো পাম, d কিমান পাম, দুটা ক্ৰমিক পদৰ পাৰ্থক্য। সেকেন্ড পদটো বা মই ফাৰ্স্ট পদটো মাইনাস কৰি দিলোঁ। 3 - 8 ইকুৱেল টু কিমান হ'ব, -5। কিমান হ'ল, -5। আমাৰ এটা কি উলিয়াব লাগে, S22 মানে 22টা পদৰ যোগফল। 22টা পদৰ যোগফল বুলি যদি কয়, তেতিয়াহ'লে n ইকুৱেল টু কিমান হ'ল 22। প্ৰথম 22টা পদৰ যোগফল। ফৰ্মুলা কি আছিলে, n/2 twice a plus n minus 1 into d। এইটো আছিলে আমাৰ মেইন যিটো ফৰ্মুলা, সেইটো ইয়াত ভ্যালু বহাই দিওঁ। n ৰ ভ্যালু 22, 22/2 twice a ভ্যালু 8, 22 - 1 d ভ্যালু কিমান, -5। 11 2 8 = 16 plus 21 into -5। 11 into 16 plus a minus 5 into 21 কিমান হ'ব, 105। এটা 16 - 105 এটো কিমান হ'ব, 80 - 89। 11 into 89 এটো মানে ইনটু কৰিলে কিমান হ'ব, 9 7 979। এইটো আমাৰ মাল্টিপ্লাই কৰিলে কিমান হ'ব, -979। তেতিয়াহ'লে আমাৰ এই সমান্তৰ প্ৰকৃতিটোৰ প্ৰথম 22টা পদৰ যোগফলটো কিমান হ'ব, -979। এইটো মই কোন ফৰ্মুলা এপ্লাই কৰিলোঁ, আমাৰ ওচৰত এইটো n/2 twice a plus n minus 1 into d। কিয় এপ্লাই কৰিলোঁ, কাৰণ আমাৰ ওচৰত ইয়াত প্ৰথম পদটো আছে আৰু কি আছে, সাধাৰণ অন্তৰ আছে। অন্তৰ আছে কাৰণে ইয়াত এপ্লাই কৰিছোঁ। নেক্সট আৰু এটা
এক্সাম্পল লৈছোঁ ইয়াত মই প্ৰথম পদটো লৈছোঁ এ ভেলু লৈছোঁ আৰু 13তম পদটো লৈছোঁ 13 টাৰ্ম 13তম পদটো লৈছোঁ 35 তেতিয়াহ'লে আমাক কি উলিয়াব লাগে এই 13তম পদটোলৈকে 13 টাৰ্মটোলৈকে যোগফলটো কিমান চামটো কিমান হ'ল ফাৰ্ষ্ট টাৰ্ম আছে 13 টাৰ্মটো আছে আমাৰ কি কৈছে 13 টাৰ্মটোলৈকে চামটো কিমান হ'ল সেইটো মই কেনেকৈ উলিয়াম চাবা S13 n/2 আমাৰ ওচৰত কি আছে প্ৰথম পদ আছে বা অন্তিম পদটো আছে মানে কিমান a প্লাছ a n আছে হ'ল এইটো ফৰ্মুলা n মানে 13 a ভ্যালু 7 a 13 13/2 7 plus 35 35 plus 7 42 2 এ কৰিলে কিমান হ'ব 21 মানে 13 into 21 13 into 21 কৰিলে কিমান হ'ব 13 into 21 13 1 जा 13 2 13 जा 26 27 273 আমাৰ যোগফলটো আমি ইয়াত কিমান পালো 273 আমি এইটো ফৰ্মুলা কিয় এপ্লাই কৰিলো why কাৰণ ৰিজনটো কি হ'ব আমাৰ সব ফাৰ্ষ্ট টাৰ্মটো আছে আৰু 13 টাৰ্মটো আছে যদি আমাৰ ওচৰত 13 টাৰ্ম নাথাকি ডি ভ্যালু থাকিলে কমন ডিফাৰেন্স থাকিলে বা সাধাৰণ অন্তৰ থাকিলে তেতিয়াহ'লে আমি কোনটো ফৰ্মুলা এপ্লাই কৰিম twice a plus n minus 1 into d তাক এপ্লাই কৰিলে আমাৰ ইয়াত কিন্তু কি আছিল প্ৰথম পদটো আছিল আৰু কি আছিল 13 টাৰ্মটো আছিল আমি হেতু কাৰণে কাক এপ্লাই কৰিলো এটো ফৰ্মুলা হ'ল নেক্সট মই ইয়াত পিছত 5.3 যেটো এক্সাৰসাইজ হেতু বিষয়ে ডিসকাস কৰিম